নমস্কাৰ সৰ্বপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয় গুণোৎসৱৰ কাৰণে ওলাইছোঁ। গুণোৎসৱ আছে নগাঁও প্ৰাথমিক বিদ্যালয় আৰু মই অংগনবাদীত কৰোঁ নগঞা অংগনবাদী কেন্দ্ৰত। আমাৰ বিদ্যালয়খন একেটা কেম্পাছৰ ভিতৰত আছে। গুণোৎসৱৰ প্ৰভাৱটো আমাৰো পৰিছে আৰু ক শ্ৰেণী শাখাটো আমাৰ অংগনবাদীতে আজি আমি পাঠদান কৰিব লাগিব। সেয়েহে আমি ওলাইছোঁ গুণোৎসৱৰ কাৰণে। বাকীখিনি চাওঁ আহকচোন। আমাৰ ফালৰ পৰা কি দিম? আমাৰ এই অঞ্চলটি পিছপৰা এই অঞ্চলৰ ৰাইজৰ মৰম হিচাপে ৰাইজৰ মৰমৰ দিশ আৰু বাণীৰে বোৱা এখনি গান গামোচাৰে আমাৰ প্ৰথম বিজয়িতাৰ স্মাৰক আদৰ जय हे जय हे जय 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 আজি আমাৰ গুণোৎসৱৰ প্ৰাক মুহূৰ্তত আমাৰ পৰ্যবেক্ষক ছাৰ আৰু বাইদেৱে বৃক্ষৰোপণ কৰিছে। এয়া নগঞা অংগনবাদী কেন্দ্ৰ ক শাখা আৰু অংগনবাদী শিশুসকলক পাঠদান কৰা দৃশ্য।
এতিয়া বুজি পালা স্বৰবৰ্ণকেইটা হৈছে অ আ। এতিয়া তোমালোকে কোৱা ব্যঞ্জন বৰ্ণ কোনকেইটা? ক খ হয়নে? ক খ কেইটা বৰ্ণ আছে? 41টা। নিজৰ কাৰণে এটা হাত কৰিব লাগিব। বঢ়িয়া, গুড গাৰ্ল, গুড বয়। এতিয়া স্বৰবৰ্ণ কিয় অ বুলি ক'লে তাৰ লগত আৰু এটা বৰ্ণৰ উচ্চাৰণ নহয়, হয়নে? কোৱা হয়। আৰু ক বুলি ক'লে লগত অ এটা আহে নাই, আন বৰ্ণৰ সহায় লৈ উচ্চাৰণ নকৰে নাই, তো সেইকাৰণে হৈছে এইটো ব্যঞ্জন বৰ্ণ। এয়া হৈছে আমাৰ নগঞা অংগনবাদী কেন্দ্ৰত গুণোৎসৱৰ বাবে অহা সুদূৰৰ পৰ্যবেক্ষক ছাৰ আৰু বাইদেৱে পৰ্যবেক্ষণ কৰিছে আৰু তেখেতসকলে আমাৰ কেন্দ্ৰত সৰস্বতী মাতৃৰ মূৰ্তিৰ পৰা আদি কৰি যিখিনি আমি TLMৰ সাজ সজ্জা কৰি থৈছোঁ সকলোখিনি ভাল পাই প্ৰশংসা কৰিছোঁ। এয়া আমাৰ নগাঁও প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ মধ্যাহ্ন ভোজনৰ বেলা। উৎসৱ হৈছে নি? কেনেকুৱা লাগিছে পৰিৱেশটো? ভাল লাগিছে ন? ছাৰহঁতেও যথেষ্ট ভাল পাইছে যেন লাগিছে। পৰিৱেশটো উন্নত হৈছে। নগাঁও প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ সামৰণি বেলা আৰু ছাত্ৰ ছাত্ৰীসকলে জাতীয় সংগীতেৰে গুণোৎসৱৰ সামৰণি মাৰিছে।